নিজকে মাৰাত্মক বীজাণু সজাই সমাজখনক কিয় কুলসিত কৰিছে? অভাৱত নে দেহাৰ ক্ষুধা আঁতৰাবৰ বাবে? যদি অভাৱত অভাৱ আঁতৰাবলৈ বেলেগ ৰাস্তাটো বাছি ল'ব পাৰি। সৎভাৱে সমাজত নিজকে এগৰাকী ভদ্ৰ মহিলা বুলি চিনাকি দিওঁতে মানুহ জীয়াই থাকিব পাৰি নে নোৱাৰি? মানুহৰ তেজ চোৱা, ৰং চোৱা, তেজৰ ৰং চোৱা একেই তেজ, ৰঙা তেজ একেই তেজ। খেলপথাৰৰ বলটোৰ দৰে ইঠাইৰ পৰা সিঠাইলৈ কেৱল ঘূৰি ফুৰিলো। প্লেয়াৰৰ ভৰিৰ কোব খাই বলটোৰ যেনেকুৱা ছাল বাকলি এৰাই যায়, মোৰ অৱস্থাও ঠিক তেনেকুৱাই হৈছে। আপোনাক লগ নাপালে চাগে। এইখন পৃথিৱীত কিমান ধৰণৰ যে মানুহ আছে, কিমান বিচিত্ৰ চৰিত্ৰ আছে, তুমি দুখ নকৰিবা, চব চিঠি লৈ যাম। তুমিও তেনেকুৱা এটা চৰিত্ৰ হ'ব বুলি মই কেতিয়াও ভবা নাছিলো। তোমাক মই কি ভাবিছিলো আৰু তুমি কি ওলালা? আপুনি দাদাকে থাকা। তোমাৰ কাৰণে আজি মোৰ সকলো শেষ হৈ গৈছে। তুমি সেই হোটেলৰ নাচৰ ছোৱালীজনী নহয় যাৰ নৃত্য বন্ধ কৰিবলৈ গৈ এওঁ জেল খাবলগীয়া হৈছিল। মই মোৰ পেটৰ সন্তান হেৰুৱাব লগা হৈছিল। মনে থাকা তুমি। তোমাক চিনি পাবলৈ আৰু মোৰ বাকী নাই। মোৰ মানুহটোক তুমি কি জানি কৰিলা? কি মোহিনীৰ বান্ধেৰে তুমি ইয়াক বান্ধি ৰাখিছা, যাৰ কাৰণে মোৰ প্ৰাণ কৰি আহিবলৈ লৈছে। মোৰ কাৰণে জান দিব পৰা মানুহজনে আজিকালি মোক মোৰ চৰিত্ৰ সন্দেহ কৰিবলৈ লৈছে। কি যুক্তি কিমান বেয়াকে কৈ আছে? তুমি এইবিলাক পানী খাইছা নে বেলেগ কিবা খাইছা? পানীৰ দৰে ৰং দেখি তুমি চাগে পানী বুলি ভাবিছা নহয়? কিছুমান মদ দেখিবলৈ পানীৰ দৰে, কিন্তু পানী নহয়। তুমি এইজনী নাক পাকত ভৰি দি মদ খাবলৈ ওলালা। তুমি ইমান তললৈ নামিব পাৰিলা? তুমিও তললৈ নামিছা। মই জেলত থকাৰ সুবিধা লৈ ডাক্তৰৰ লগত গোপনে তুমিও তো এটা সম্পৰ্ক স্থাপন কৰিছা। মনোজ থাক, তই ইমান অভাৱলৈ গৈছ বুলি মই কেতিয়াও কল্পনা কৰা নাছিলো। তোৰ এই লেতেৰা চৰিত্ৰটোৰ বিষয়ে যদি মই আগতে জানিলোহেঁতেন, তোৰ মই কেতিয়াও বন্ধুত্ব নকৰিলোহেঁতেন। আজি তোক মোৰ বন্ধু বুলি পৰিচয় দিবলৈ মই ক্ষীণ। ময়ো তোক ক্ষীণ কৰো। বন্ধু পত্নীৰ লগত তই গোপনে কৰে সম্পৰ্কক চেলেঞ্জ কৰি আহিছো। মই ৰাণীৰ কাষ চাপিছো। কি কোৱা তুমি? তোমাক ময়ো সতাই দিব পাৰিম বুলি ভাবিছিলো। কিন্তু ময়ো আজি সংকল্পবদ্ধ। ময়ো তোমাক দেখুৱাই দিম যে তুমিয়ে মোৰ জীৱনৰ সৰ্বস্ব নহয়। তোমাৰ অবিহনেও যে মই জীয়াই থাকিব পাৰিম, সেয়া মই তোমাক প্ৰমাণ কৰি দিম। তই মোক কেনেকৈ ভাবিব পাৰিলি? তোৰ প্ৰতিটো দুখত দুখী হোৱা জনক আজি তই ইমান তললৈ নমাব পাৰিলি? তোৰ অনুপস্থিতিত জুৰিক মানসিক শান্তি দিবলৈ দিনে ৰাতিয়ে চেষ্টা কৰা জনক আজি তই সন্দেহৰ চকুৰে চালি? তই অতি নটৰিয়াছ পাৰ্চন। তোক চিনি পোৱাত মোৰ বহুত পলম হৈ গ'ল। বহুত। চিনি পাইনো কি কৰিবি? বৰ বেছি তই মোৰ ঘৈণীজনীক লগত লৈ যাবি নে না? মইতো তাই কাহানী পাই মই মোৰ মন গহনৰ পৰা আঁতৰ কৰিছো। এতিয়া মোৰ মন দাপোনত ৰাণীৰ প্ৰতিশোধ, তোমাৰ প্ৰতিশোধ। শুনিলা নহয় তুমি কি বুজিলা মই নাজানো, কিন্তু মই যি বুজিলো, তুমি যদি সঁচাকৈয়ে পুৰুষ হয় তেনেহ'লে ইয়াৰ প্ৰত্যুত্তৰ তুমি দিব লাগিব। এই সাহস আছে তোমাৰ? সাহস আছে বাবেইতো আজি ইমান দিনে এটা সৰু জেদক কেন্দ্ৰ কৰি মই অবিবাহিত হৈ আছো। সাহস আছে বাবেইতো মোৰ ঘৰখনক বিধি দি নিজৰ মতত টটল হৈ আছো। মোৰ সাহসৰ পৰীক্ষা ল'বলৈ গৈ তই কিন্তু সৰ্বশান্ত হৈ যাবি, ভিক্ষাৰী হৈ যাবি তই। আজিয়ে মই দেউতাৰ ঘৰলৈ গুচি যাম। এই মানুহটোৰ লগত মই আৰু এটা চিনো কথা নোৱাৰো। আজিয়ে মোৰ কথাটো পৰিষ্কাৰ হ'ল। এটা মিছা বদনামক কেন্দ্ৰ কৰি এওঁ মোৰ লগত যি অভিনয় কৰিলে আজি তাৰ আচল স্বৰূপ ওলাই পৰিল। পেটৰ সন্তান হেৰুৱা এজনী মানুহৰ মনত কি দুখ থাকিব পাৰে, কি আশা থাকিব পাৰে, সেই কথা উপলব্ধি নকৰি আমাৰ লগত সম্পৰ্ক কৰিবলৈ ছোৱালীজনৰ সন্মুখেদি কোচত কেঁচুৱালৈ ময়ো দেখুৱাই দিম যে ময়ো মাত হ'লো, মোৰো আশা পূৰণ হ'ল। এই সাহস কৰিব পাৰিবা নহয় তুমি? আহা মোৰ লগত।
কেতিয়াও ক্ষমা নকৰো মই কিমান জেদি তই জানই নহয় অতি সোনকালে তই তোৰ কৰ্মফল উভতাই পাবি মোক দিয়া মিছা অপবাদৰ জবাব মই তোক অতি সোনকালে উভতাই দিম তুমি আজীবন নিচেই কাষতে দাদা এটা মিছা বদনাম আঁতৰাবলৈ গৈ আৰু কিছুমান বদনাম কিয় গাত জাপি লৈছে মই বদনামলৈ ভয় কৰা মানুহ নহয় পাণ দোকানৰ কাষত চূণ লগোৱা ঠাইডোখৰত যেনেকৈ গ্ৰাহকক চূণ লগাবলৈ ক'ব নালাগে চূণ লগোৱাৰ বাবে দোকানীজনেও যেনেকৈ বেয়া নাপায় ঠিক তেনেকৈ ময়ো বেয়া পোৱা নাই দাদা কিন্তু আপুনি নৱ কাণৰ লগত সংসাৰ কৰাৰ কথা ক'ব পাৰিছে সহ্য কৰিব পাৰিব জানো ইমান ভাল পোৱা মানুহগৰাকীক আপুনি সুখে দুখে চিৰদিন থাকে দাদা এতিয়াই দিছোঁ এতিয়াই দাদা বহকচোন মই ইয়ালৈ বহিবলৈ অহা নাই আৰু তুমিতো এজনী নাৰী হৈ এখন সংসাৰ ভাঙিবলৈ তোমাৰ বেয়া লগা নাই নাৰীয়ে ঘৰ বাঁধে ঘৰ সজায় কিন্তু তুমিতো এজনী অৰ্ধপতনী ছোৱালী ভোগৰ সামগ্ৰী বুলি বজাৰত নিজকে বিক্ৰী কৰা এজন নষ্ট চৰিত্ৰ ছোৱালী তুমি কেনেকৈ বুজিবা ঘৰ সংসাৰ কাক কয় কেনেকৈ উপলব্ধি কৰিবা তুমি কওক দাদা কওক আপুনি কোৱা কথাবোৰে মোক আঘাত কৰিছে বুলি নাভাবিব কাৰণ নতুনকৈ আঘাত লাগিবলৈ মোৰ দেহত ঠাই নাই বানপানীত উটি অহা মানুহে নিৰাপদ স্থান এটুকুৰা পাবৰ কাৰণে পানীৰ লগত কৰা যুদ্ধখনৰ কথা এবাৰ অনুভৱ কৰকচোন সেই সময়ত কিন্তু মান সন্মান ভয় সংশয় এইবোৰৰ কথা মনলৈ নাহে এটুকুৰা নিৰাপদ স্থান পাবৰ কাৰণে মানুহে যিকোনো কামেই কৰিব পাৰে মই বৰ্তমান বানপানীত উঠি অহা এগৰাকী মানুহৰ দৰে জীয়াই আছো দাদা থাকা যেনেকৈ মন গৈছে তেনেকৈ জীয়াই থাকা নিজকে ভোগৰ সামগ্ৰী সজাই নিজেও জীয়াই থাকা আৰু ইয়াকো জীয়াই ৰাখা তোৰ ভিতৰত লুকাই থকা এই লেতেৰা চৰিত্ৰটোৰ বিষয়ে যদি মই আগতে জানিলোহেঁতেন তই আচলতে এটা অতি বেয়া মানুহ অতি জঘন্য মানুহ তই কৰিব নোৱাৰা কাম একোৱেই নাই আজি মই বিশ্বাস কৰিবলৈ বাধ্য হৈছো যে এই 4টা বছৰ তই জেলত এনেই থকা নাছিলি এই শাস্তিটো প্ৰাপ্য আছিল তই আচলতে দেশদ্ৰোহী হয় সন্ত্ৰাসবাদীৰ লগত সম্পৰ্ক থকাটো হয় মই যে তোক ইমান বেয়াকৈ কৈ আছো তোৰ খং উঠা নাই কেনেকৈ ধৈৰ্য ধৰি আছ খঙৰ ভৱকত সঁচা কথাবোৰ উজাই নিদিয় কিয় জুৰিয়ে তোক এৰি বাপেকৰ ঘৰলৈ গ'লগৈ তাই জেদ ধৰিছে দুদিনমানৰ পিছত তাই মোৰ লগত বিয়াত বহিব তই 12 বছৰে ভাল পাই বিয়া কৰোৱা জুৰি দুদিনমানৰ পিছত মোৰ ঘৈণী হ'ব মোৰ সন্তানৰ মাক হ'ব ইমানখিনি শুনাৰ পাছতো তই মনে মনে আছ তাৰমানে তই মোক সঁচাকৈয়ে সন্দেহ কৰিছ নহয়